নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা থাকিলে। মই আজি পূজা চাবলৈ গুৱাহাটীলৈ আহিছোঁ, গুৱাহাটীৰ ঘৰলৈ আহিছোঁ। গুৱাহাটীত মোৰ বা ভণ্টি সকলো থাকে। এইবাৰ ভণ্টিহঁতৰ পৰিয়ালটোৰ লগতে মই পূজা চালোঁ। যোৱাকালি অষ্টমীৰ পূজা চালোঁ গুৱাহাটীৰ লতাশিল, ভৰলু, নয়নতৰা সকলোতে চালোঁ, কিন্তু সকলোতে ভিডিঅ' কৰিব নহ'ল। মোৰ ঘৰটোক বাৰু এতিয়া আপোনালোকে ফুলবিলাককে চাওকচোন, ফুল চাকুলেন এইবিলাক আমাৰ বেলকনিটো, এইবিলাক মোৰ বায়ে সকলো প্ৰতিপালন কৰে। ফুলৰ চাকুলেন, এডেনিয়াম, চেণ্ট্ৰেলত চাকৰি কৰে, তথাপিও এইবিলাক কৰ্ম নিজৰ হবি, ফুলৰ প্ৰতিপালন কৰাটো। লগতে মই পূজাৰ ভিডিঅ'বিলাকো দি থাকিম, আপোনালোকে চাব। ভাল পালে লাইক কমেণ্ট কৰিব আৰু বেলকনিটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন আপোনালোকে। যোৱাকালি লতাশিলত পূজা চাবলৈ যাওঁতে লতাশিলৰ গেটত সোমোৱাৰ লগে লগে আকৌ ৰিপৰ্টাৰে মোক পালে, ৰিপৰ্টাৰে কিবা কিবি সুধিলে। তেনে ক'লোঁ আৰু ভালকৈ ক'ব নাজানো। ভিডিঅ' কৰি আহিছে বাইদেউ, ক'ৰ পৰা আহিছে? মই নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ ইয়াতে থাকেনে আপুনি? মানে ইয়াতে পূজা বহুত ৰাতিলৈ পূজা চালোঁ, কিন্তু চব ভিডিঅ' কৰিব নোৱাৰোঁ, খুব ভৰি বিষালে মোৰ। আকৌ আজি নৱমীত আমি গ'লোঁ ধাৰাপুৰৰ পিনে, বিলাক চালোঁ। তাৰপিছত ধাৰাপুৰৰ পূজা চালোঁ, খুব ধুনীয়া হৈছে। ধাৰাপুৰত কেদাৰনাথ মন্দিৰৰ আৰ্হিত পেণ্ডেল বনাইছে। তাৰপিছত ইফালে আকৌ সাংস্কৃতিক অনুষ্ঠান চলি আছে। মানুহ ধাৰাপুৰৰ জেগাত। পূজা চাই উঠি বাহিৰতে ধাৰাপুৰৰ ওচৰতে খনমুখত সুধিস্থান বুলি দুখন ৰেষ্টুৰেণ্ট আছে, তাত খালোঁ। খুব ধুনীয়া ৰেষ্টুৰেণ্টখন, খাবলৈও বহুত ভাল। চেফ নয়নজ্যোতি এইখন উদ্বোধন কৰিছিলে। মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।